ফকৰা যোজনা ইছ বোলোঁতে বিহ লগা। কথা কওঁতে যদি ইছ বা ই শব্দ প্ৰয়োগ কৰি অসন্তুষ্টি প্ৰকাশ কৰা হয় তেন্তে আন লোকৰ কাৰণে তেনে কথা গ্ৰহণযোগ্য নহ'বও পাৰে। বৰঞ্চ এনে কথাত মানুহৰ তেনে লোকৰ প্ৰতি ক্ৰোধিতহে কৰি তুলিব। গতিকে আনক এনেকৈ কথা কৈ তেওঁৰ দুৰ্বলতা বা দোষটো আঙুলিয়াই দিলে আনে কি প্ৰতিক্ৰিয়া কৰিব তাকে এই ফকৰা যোজনাটোত ভাৱ প্ৰকাশ কৰিছে। চেনেহৰ চুমাই নাকটি ছিঙা। এই ফকৰা যোজনাটোৰ অৰ্থ হ'ল মৰমতে চুমা যাচিবলৈ যাওঁতে নাকটোৰ লগতে ছিঙি অনাৰ কথাৰে এক শ্ৰেণীৰ মানুহৰ স্বভাৱ উদঙাইছে। অৰ্থাৎ এনেধৰণৰ মানুহে মৰম দিয়াৰ চলেৰে অপকাৰহে সিদ্ধি কৰে। এই কাৰ্যকে উক্ত ফকৰা যোজনাটোত বুজোৱা হৈছে। থেংক ইউ।